নমস্কাৰ বন্ধু বান্ধৱীসকল। SSCত আবেদন কৰা কম নম্বৰ থকা প্ৰাৰ্থীসকলৰ বাবে এটা ভাল খবৰ যে DEE আৰু DSC এই দুয়োটাতে SSCত আবেদন কৰা প্ৰাৰ্থীসকলৰ ভিতৰত যদি কোনোবা প্ৰাৰ্থীয়ে নাম পাইছে তেনেহ'লে সেই প্ৰাৰ্থীসকল যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত নহয় তেনেহ'লে তেওঁলোকৰ প্ৰাৰ্থিত্ব সেই SSCৰ মেধা তালিকাৰ পৰা কৰ্তন কৰা হ'ব। অৰ্থাৎ এইটো এটা আমাক সুযোগ দিছে, এইটো এটা সুবৰ্ণ সুযোগ। তেওঁলোকে এটা পদ্ধতি উলিয়াইছে যে ইয়াৰ দ্বাৰা পদসমূহ অনাহকত ব্লক হৈ নাথাকিব। গতিকে ডিজিলাৰ্ণ চেনেলৰ পৰা এইটোকে কাটৰ অনুৰোধ জনাইছোঁ সেইসকল প্ৰাৰ্থীলৈ যিসকলে ইতিমধ্যে DEE আৰু DSCত স্থান পালে আৰু তেওঁলোকে যিহেতু এই পদ দুটাকহে অগ্ৰাধিকাৰ দিব, গতিকে অনাহকত যাতে SSCৰ সেই পদকেইটা ব্লক নকৰে, কাৰণ বহু সংখ্যক প্ৰাৰ্থীৰ এটা ভৱিষ্যতৰ কথা আছে। এটা চাকৰিৰ বাবে তেওঁলোকে চৰকাৰক হওক বা বিভিন্ন ধৰণে আবেদন নিবেদন কৰি আছে পদৰ সংখ্যা বৃদ্ধি কৰিব লাগে। পদৰ সংখ্যা যিহেতু এতিয়ালৈকে বৃদ্ধি নহ'ল, গতিকে কিছু সংখ্যক প্ৰাৰ্থীৰ বাবে ইয়াত এটা আশাৰ ৰেঙনি দেখা পোৱা গৈছে যে তেওঁলোকে SSCত গৈ হ'লেও এটা চাকৰি পাবলৈ সক্ষম হ'ব। ডিজিলাৰ্ণৰ ফালৰ পৰা এইটো আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ। আৰু DEE নাইবা DSCত বৰ্তমানলৈকে স্থান নোপোৱা প্ৰাৰ্থীসকলেও সেই তিনিও স্থানতে স্থান পোৱা প্ৰাৰ্থীসকলক আপোনালোকেও অনুৰোধ কৰক যাতে তেওঁলোকে সেই পদসমূহ আপোনালোকৰ বাবে উৎসৰ্গা কৰে।